আসসালামু আলাইকুম নমস্কাৰ সকলোকে আজি মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভালেই পাব আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ শিঙৰা মাছৰ অতি সহজে বনোৱা এটি ৰেচিপি আপোনালোকে চাবচোন বনাই খাব কেনেকুৱা লাগে মোক জনাব মই একেবাৰে সহজে বনাম একেবাৰে সিম্পল আৰু যদি ভাল লাগে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব স্কিপ নকৰাকৈ ভিডিঅ'টো চাব আহকচোন চাওঁ মই কেনেদৰে বনাওঁ আমাক লাগিব ইয়াতে পিঁয়াজ মই ইয়াত 3টা পিঁয়াজ লৈছোঁ প্ৰয়োজন মতে হালধি প্ৰয়োজন মতে নিমখ কেইফুটামান নহৰু খুন্দি লৈছোঁ আৰু দিছোঁ কেঁচা জলকীয়া প্ৰায় 3-4টা মান আৰু চাই থাকিব আপোনালোকে মই এতিয়া এয়া কেৰাহী পাতিছোঁ ইয়াত তেল দিম প্ৰয়োজন অনুসৰি তেল দিম মই তেলখিনি দিয়াৰ পিছত অলপ সময় মই তেলখিনি গৰম হ'বলৈ দিলোঁ তেলখিনি প্ৰায় গৰম হৈ গৈছে ধোঁৱা ওলাবলৈ আৰম্ভ কৰিছে এতিয়া মই ইয়াতে দিম পিঁয়াজ এতিয়া মই পিঁয়াজখিনি দি অলপ লৰাই দিছোঁ তাতে দিছোঁ মই খুন্দি থোৱা নহৰু পিঁয়াজ আৰু হালধি লগতে কেঁচা জলকীয়াও দি দিছোঁ এইখিনি ভালকৈ মই ভাজি ল'ম এতিয়া মই ইয়াত দি দিম মাছখিনি মই ভালদৰে বাছি ধুই ল'লোঁ আপোনালোকক দেখুৱাবলৈ নহ'লে ভিডিঅ'টো ৰেকৰ্ড কৰা নহ'ল গতিকে মই এইখিনি ধুই থোৱা আছিলে দি দিলোঁ আপোনালোকেও ভালদৰে এনেকৈ ধুই দি দিব এতিয়া মই পিঁয়াজখিনি ভালদৰে মাছৰ লগত মিলি যাবলৈ দিম এতিয়া মই প্ৰায় 5 মিনিটমান ল' ফ্লেমত দি মাছখিনি উতলিবলৈ দিম এতিয়া মাছখিনি ভালদৰে তেলত আমি উতলাই ল'লোঁ এতিয়া মই দিম ইয়াতে অলপমান পানী আৰু গেছটো মই ইয়াতে গৰম পানী ব্যৱহাৰ কৰিছোঁ আপোনালোকেও গৰম পানী ব্যৱহাৰ কৰিব হাই ফ্লেমত বহাই দিয়াৰ পাছত এনেদৰে মই প্ৰায় 10-15 মিনিট মাছখিনি সিজিবলৈ দিম উতলিবলৈ দিম তাৰ পাছত হৈ যাব এয়া চাওকচোন আমাৰ শিঙৰা মাছৰ উতলা হৈ গৈছে মই ইমানতে গেছটো অফ কৰি দিম এতিয়া মই বাতি এটাত উলিয়াই লওঁ ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে